নমস্কাৰ মই সুচেন্দ্ৰ শইকীয়া মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টো সকলোৱে চাওক আৰু ত্ৰিকোণমিতি চেপ্টাৰটো কেনেকৈ অজু কৰিব পাৰি তাৰ ওপৰত দিয়া টিপছবোৰ গ্ৰহণ কৰক আৰু লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হওক বলক এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ত্ৰিকোণমিতিৰ পাৰ্ট 1 তোমালোকে নিশ্চয় চাইছা এতিয়া মই দ্বিতীয় অংশলৈ যাবলৈ বিচাৰিছোঁ পাৰ্ট 2 ইয়াৰ জৰিয়তে আমাৰ সূত্ৰখিনিৰ বিশেষ কিছুমান টিপছ মই দিছিলোঁ যোৱা ভিডিঅ'ত আৰু আজি দ্বিতীয় ভিডিঅ'টো তোমালোকে চোৱা যে আমাৰ মই কৈছিলোঁ যে সাইনৰ সম্পূৰ্ণ ওলোটা আছিলে কছেকৰ সম্পূৰ্ণ ওলোটা তেনেকৈ সাইন হ'ব মানে সাইন এ কছেক এ আহিব তেনেকৈ কছৰ সম্পূৰ্ণ ওলোটা আছিলে সেক এইকেইটা আকৌ মই তোমালোকক মনত পেলাই দিছোঁ সেক এ আৰু সেক এৰ সম্পূৰ্ণ ওলোটা হৈছে কছ এ তেনেকৈ টেন এৰ সম্পূৰ্ণ ওলোটা আছিলে কট এৰ সম্পূৰ্ণ ওলোটা হৈছে টেন এ এইটো হৈছে এটা টিপছ ইয়াৰ সহায়ত মই সূত্ৰ মনত ৰাখিব পাৰোঁ সূত্ৰ মনত ৰখাৰ মই 6টা সূত্ৰ লিখি দেখাইছিলোঁ যে সাইন এ হ'লে প্ৰথম সূত্ৰ আহিব সাইন এ ইকুৱেল টু 1 বাই ওলোটা হৈ যায় মানে লুটি খাই যায় কছেক এ 2 নম্বৰ সূত্ৰ আহি গ'ল কছেক এ ইকুৱেল টু কছেকৰ ওলোটা সাইন যিহেতু গতিকে 1 বাই সাইন এ 3 নম্বৰ সূত্ৰ কছ এ 1 বাই সেক এ 4 নম্বৰ সূত্ৰ সেক এ 1 বাই কছ এ 5 নম্বৰ সূত্ৰ টেন এ 1 বাই কট এ 6 নম্বৰ সূত্ৰ আহি গ'ল কট এ ইকুৱেল 1 বাই টেন এই 6টা সূত্ৰ আমি এই ওলোটাকেইটা মনত ৰাখিলে ওলোটাই দিলেই আমাৰ হ'ব তাৰ পিছৰ সূত্ৰ আছে কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ কছ স্কোৱাৰ এ এইটো এটা সূত্ৰ লিখিছোঁ কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ ইকুৱেল 1 এইটো আমাৰ মেইন সূত্ৰ এইটো হৈছে মেইন সূত্ৰ ইয়াৰ পৰা মই কিছুমান সূত্ৰ নিজে বনাই ল'ব পাৰোঁ সেইকেইটা এইটোহে মুখস্থ কৰিম তাৰ বাকীকেইটা সূত্ৰ আমাৰ নিজে আমি বনাই ল'ব পাৰিম কেনেকৈ বনাম এতিয়া কছেকটো মই যদি এনেকৈ ৰাখি লওঁ কছেক স্কোৱাৰ এ ইকুৱেল টু কি হ'ব সাইন স্কোৱাৰ এটো সিফালে গুচি যাব মানে 1 মাইনাছ সাইন স্কোৱাৰ এ এইটো আমাৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই এইটো যদি আমাৰ মুখস্থ থাকে এটো যদি মুখস্থ থাকে ইয়াৰ পৰা 2 নম্বৰ মই এটা সূত্ৰ বনাব পাৰোঁ কছ এ ইয়াৰ স্কোৱাৰটো যদি উঠাই দিওঁ তেতিয়া কি হ'ব ৰুট অভাৰ 1 মাইনাছ সাইন স্কোৱাৰ এ 3 নম্বৰত মই সূত্ৰ এবাৰ মই সাইন স্কোৱাৰটো ৰাখি দিলোঁ সাইন স্কোৱাৰ এইটো যদি এবাৰ মেইন সূত্ৰত ৰাখি দিওঁ তেতিয়াহ'লে ইফালে গুচি গ'লে কছ স্কোৱাৰ এইটো যদি গুচি যায় 1 মাইনাছ কছ স্কোৱাৰ এ তেনেধৰণে আমাৰ স্কোৱাৰটো উঠাই দিওঁ ইয়াত সাইন এ ইকুৱেল কি আহিব ৰুট অভাৰ আহি যাব ৰুট অভাৰ 1 মাইনাছ কছ স্কোৱাৰ এ সেইদৰে আমি আৰু এটা সূত্ৰ আমি ক'ব পাৰোঁ 1 প্লাছ টেন স্কোৱাৰ এ ইকুৱেল টু এইটো বি 1 প্লাছ টেন স্কোৱাৰ এ ইকুৱেল টু 1 প্লাছ টেন স্কোৱাৰ এ ইকুৱেল টু সেক স্কোৱাৰ এ ইয়াৰ পৰা মই সূত্ৰ বনাওঁ তেতিয়া ইয়াৰ পৰা যদি মই সূত্ৰ বনাওঁ তেতিয়া কি হ'ব যে সেক স্কোৱাৰ এটো মই এইফালে স্কোৱাৰটো উঠাই দিব পাৰোঁ ইয়াত ৰুট অভাৰ আহি যাব মানে 1 প্লাছ টেন স্কোৱাৰ এ ৰুট অভাৰ 1 প্লাছ টেন স্কোৱাৰ এ ইকুৱেল টু সেক এ 2 নম্বৰ সূত্ৰত যদি মই এবাৰ টেন স্কোৱাৰটো ৰাখি দিলোঁ যেনিবা টেন স্কোৱাৰ এ ইকুৱেল টু 1টো সিফালে গুচি যাব মানে সেক স্কোৱাৰ এ মাইনাছ 1 তেনেকৈ 3 নম্বৰ মই স্কোৱাৰটো যদি উঠাই দিওঁ টেন এ ইকুৱেল টু কি হ'ব ৰুট অভাৰ আহি যাব ৰুট অভাৰ সেক স্কোৱাৰ এ মাইনাছ 1 আৰু এটা ইয়াৰ পৰা মই সূত্ৰ বনাব পাৰোঁ 4 নম্বৰ যদি টেন স্কোৱাৰ এটো ইফালে নিওঁ তেতিয়া কি হ'ব সেক স্কোৱাৰ এ মাইনাছ 1 মানে 1 ইকুৱেল টু কি হ'ব সেক স্কোৱাৰ এ মাইনাছ টেন স্কোৱাৰ এ বা এইটো মই এনেকৈও ক'ব পাৰোঁ যে সেক স্কোৱাৰ এ মাইনাছ টেন স্কোৱাৰ এ ইকুৱেল 1
আৰু এটা আছে চি, আৰু এটা সূত্ৰ আছে cot square a প্লাছ 1, এইটো চি, এইটো সূত্ৰ চোৱা যে cot square a প্লাছ 1 ইজুকেল টু cosec square a। এইটো মেইন সূত্ৰ, এইটো আমি মনত ৰাখি ইয়াৰ পৰা মই কেইটামান সূত্ৰ নিজে বনাই ল'ম যে ইয়াৰ পৰা ৰুট অভাৰটো এইফালে স্কোৱাৰটো উঠাই দিলে এইফালে ৰুট অভাৰ আহিব, তেতিয়া কি হ'ব cot square a প্লাছ 1 ইজুকেল টু cosec a। তেনেকৈ মই 2 নম্বৰত এটা বনালোঁ cot square a টো ৰাখি দিলোঁ, cot square a টো যদি ৰাখি দিওঁ এইফালে কি হ'ব, এইটো 1টো গুচি গ'লে cosec square a মাইনাছ 1। তেনেকৈ 3 নম্বৰত হ'ব কি যদি cot a স্কোৱাৰটো উঠাই দিওঁ cot a ইজুকেল টু ৰুট অভাৰ cosec square a মাইনাছ 1। 4 নম্বৰত আহিব তেনেকৈ আমি 1টো যদি ৰাখি দিওঁ cosec square a মাইনাছ cot square a। এইকেইটা হৈছে আমাৰ সূত্ৰ। আৰু ইয়াৰ আৰু কেতিয়াবা দুটা সূত্ৰ আছে ইয়াৰ, এইখিনি সূত্ৰ জানিলে আৰু তোমালোকৰ একো ত্ৰিকোণমিতিৰ বেলেগ সূত্ৰ জানিব নালাগে। আৰু এটা সূত্ৰ আছে কি tan a ইজুকেল টু sin a বাই cos a। তেনেকৈ tan de এইটো ইয়াত এটা মই সূত্ৰ, টেনৰ ওলোটা হৈছে cot a ইজুকেল টু এইটো লুটি খাই যাব তেনেকৈ cos a বাই sin a। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু পৰৱৰ্তী অংশ তোমালোকে পিছৰ পৰ্যায়ত চাবলৈ পাবা। ধন্যবাদ।